সাবস্ক্ৰাইবাৰ সকল আপোনালোকক কাবেৰী ব্লগলৈ স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ আশা কৰিছো ভালেই হ'ব। এতিয়া দেৰি নকৰি ব্লগটো ষ্টাৰ্ট কৰোঁ আহক। এতিয়া মই যাবলৈ ওলাইছো আমাৰ গাঁৱৰ ৰংগমঞ্চলৈ। তাত আজি ভাওনা আছে, যুৱতী ভাওনা পাতিছে। ভাওনাখনৰ নাম হৈছে শনিৰ প্ৰতিজ্ঞা পূৰণ, দুষ্মন্ত শকুন্তলাৰ পুনৰ মিলন। আৰু ময়ো পাৰ্ট লৈছোঁ, আপোনালোকক দেখাম, চাই যাব। আগৰ ভাওনাখনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে গৈ আগৰ ভাওনাখনৰ ভিডিঅ' চাব পাৰিব। আজি ৰাতিলৈ ভাওনা ইয়াতে হ'ব। ভাওনাৰ কাৰণে শৰাইভাগ কাষতে থকা মন্দিৰত ব্যৱস্থা কৰিছিলে, তালৈ গ'লোঁ, ধূপচাকি জ্বলালোঁ। আইনুবা কি লৈছা কৈ দিয়া? দেৱজিত। খাবা কৈ দিয়া কি লৈছা? মই ৰক্ষা জিতে কি লৈছা কৈ দিয়া? মই লৈছোঁ কাৰ্ডি। তুমি নীলাক্ষী কি লৈছা? হাই গাইজ, মই শকুন্তলা লৈছোঁ। সকলোৱে ভাওনা চাবলৈ আহিব বুলি আশা থাকিল। কি লৈছা? শনি। তুমি কি লৈছা কৈ দিয়া? শকুন্তলাৰ পুত্ৰ। আমাৰ চন্দ্ৰদেৱ সংঘত চকী টকী ধুনীয়াকৈ পাৰি মেলি থৈ এতিয়া ঘৰ আহিছোঁ। ঘৰ আহি পাইছোঁহি আৰু অলপ ফ্ৰেছ হৈ অকণমান শুই লওঁ, আকৌ ৰাতিলৈ ভাওনা হ'লেই। গধূলি হলত সংঘত সকলোৱে চাকি জ্বলাবলৈ আহিলোঁ। আৰু এয়া আমাৰ উশাবা, এয়া আমাৰ চন্দ্ৰদেৱ, আৰু এয়া আমাৰ বিষ্ণু লৈছে। নামটো কি? অনুষ্কাই বিষ্ণু লৈছে। আমাৰ ইন্দ্ৰদেৱ দেই। চাকি জ্বলাই হ'লোঁ, সোনকালে ঘৰত গৈ ড্ৰেছ আনোগৈ, পেইণ্টাৰ মানুহ আহিলেই। চাকি জ্বলাই মেলি আহিলোঁ, এতিয়া পেইণ্টাৰ কৰিবৰ কাৰণে আকৌ যাব লাগে। একেবাৰে আপোনালোকক ফুল লুকটো দেখাম, তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক। পেইণ্টাৰ নকৰাৰ আগত আকৌ এবাৰ আপোনালোকক দেখাই লওঁ বুলি ভাবিলোঁ। যদি কোন বাৰু চিনি পাইছেনে কমেণ্ট কৰি জনাওকচোন। মেইনলি মোৰ পেইণ্টাৰ আৰু ড্ৰেছ পিন্ধা হৈ গ'ল, এতিয়া চুলি লগাবলৈ বাকী আছেগৈ। ভাওনা যদি চাবলৈ আহিছে কোনোবাই, কেনেকুৱা আছে কমেণ্ট কৰি জনাব।
পেইণ্টাৰ চেণ্টাৰ আঁতৰালোঁ এতিয়া কাইলৈ মোৰ এক্সাম আছে এতিয়া ঘৰলৈ গৈ অকণমান শুই ল'মগৈ ঘৰ আহি পালোহি ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া সোনকালে শুওঁ ৰাতিপুৱা আকৌ মোৰ এক্সাম আছে 9টা বজাৰ পৰা ইফালে ইয়াত টোপনি খতি সেইটো ভিডিঅ' পাব ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে একদম লাইক নকৰাকৈ একদম নাযাব আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ